নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল অৱশেষত প্ৰকাশ পালে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্টৰ চূড়ান্ত সিদ্ধান্ত। মেট্ৰিকৰ ৰিজাল্টক লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কি সিদ্ধান্ত লৈছে এণ্ড তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট কেতিয়া দিব। তো আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম এণ্ড মেট্ৰিকৰ ৰিজাল্টক লৈ পেলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে পোনপটীয়াকৈ তোমালোকক শুনাই দিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যন ভিডিঅ'বিলাক পাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া বলা তোমালোকক শুনাই দিওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিকৰ ৰিজাল্টক লৈ পেলাই কি মন্তব্য কৰিছে। মই আন্দাজ কৰিছো যে 19-20 তাৰিখে ৰিজাল্ট পাই যাব। আন্দাজ কৰিছো, মইতো ডাইৰেক্ট ক'ব নোৱাৰো, আন্দাজ। ছাত্ৰ-ছাত্ৰীসকল নিশ্চয় তোমালোকে শুনিছা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 19-20 এপ্ৰিলত মেট্ৰিকৰ ৰিজাল্ট দিব আৰু সেইটো কিন্তু ডাইৰেক্টলি কোৱা নাই, এটা আন্দাজত কৈছে। এই কথাটো যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে তো কথাটো সম্পূৰ্ণ সঁচা আৰু তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট 19-20 এপ্ৰিলতেই দিয়া হ'ব। যোৱাবাৰ যিহেতু মেট্ৰিকৰ ৰিজাল্ট 20 এপ্ৰিলত দিয়া হৈছিল তো এইবাৰ যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 19-20 এপ্ৰিলত দিয়া হ'ব তো এইবাৰ কিন্তু 19-20 এপ্ৰিলতেই দিয়া হ'ব। তোমালোকে চাব পাৰিছা, যদি তোমালোকে গুগলত চাৰ্চ কৰা তেতিয়া পাবা যে মেট্ৰিকৰ ৰিজাল্টৰ কোনো সঠিক তাৰিখ উল্লেখ কৰা হোৱা নাই, কিন্তু তাত এটা এক্সপেক্টেড ডেট দিয়া হৈছে। ইয়াত তোমালোকে চাব পাৰিছা যে দি সেবা SSLC results for 2025 are expected to be announced in April 2025। ইয়াত কৈছে যে তোমালোকৰ মেট্ৰিকৰ ৰিজাল্ট এপ্ৰিলত দিব বুলি আশা কৰা হৈছে এণ্ড তলত কেইটামান অফিচিয়েল ৱেবছাইট দিয়া হৈছে আৰু এই ৱেবছাইটৰ দ্বাৰা অতি সোনকালে তোমালোকে মেট্ৰিকৰ ৰিজাল্ট ল'ব পাৰি। তলত কি দিয়া আছে চোৱা, এণ্ড students can check their results online on the official website. Number 1 sebaonline.org, number 2 resultassam.nic.in and number 3 seba results and number 4 sebaonline.org। এই কেইটা ৱেবছাইটৰ জৰিয়তে তোমালোকে অতি সোনকালে মেট্ৰিকৰ ৰিজাল্ট ল'ব পাৰিবা। তো তোমালোকে এই ৱেবছাইট কেইটা নোট কৰি ৰাখিবা।